তুমি আজি এখন জেলত বন্দী হৈ আছা। এইখন জেলৰ পৰা সকলোৱে ওলাব নোৱাৰে। কোনোবাৰ গোটেই জীৱন নষ্ট হৈ যায় এইটো জেলত, আনহাতে এই জেলৰ পৰা কোনোবাই তেওঁৰ নতুন জীৱন আৰম্ভ কৰে। কিন্তু এটা মজাৰ কথা হ'ল যে এইটো জেলত তোমাক কোনো বন্দী নকৰে, তুমি নিজেই নিজকে বন্দী কৰা এইটো জেলত। আৰু এই জেলটো হ'ল মোবাইল ফোন, ছ'চিয়েল মিডিয়াৰ জেল, যিটো জেলৰ পৰা তুমি বিচাৰিলে উলিয়াব নোৱাৰা। তোমাৰ জীৱন নিজৰ হাততেই শেষ কৰাৰ বাবেই এই জেলত বন্দী হৈ আছা। এটা ডিভাইচ তোমাৰ জীৱন ধ্বংস কৰাৰ বাবে যথেষ্ট। তোমাৰ হাতত আজি গোটেই পৃথিৱী আছে, তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ এই ডিভাইচৰ ভিতৰত। কিন্তু বেছিভাগ মানুহেই এইটোক বেয়া কামত ব্যৱহাৰ কৰে, যিটো তোমাৰ জীৱনত 1% ভেলু এড নকৰে। মই তোমাক মোবাইল ফোন ইউজ কৰা এৰি দিব কোৱা নাই বা ছ'চিয়েল মিডিয়াৰ পৰা ওলাই যাব কোৱা নাই। তুমি মোবাইল ফোন ইউজ কৰা, কিন্তু এনেকুৱা যাতে নহয় মোবাইল ফোনে তোমাক ইউজ কৰে। তুমি ছ'চিয়েল মিডিয়াত থাকা, কিন্তু এনেকুৱা যাতে নহয় এই মিডিয়াই তোমাক বন্দী কৰি ৰাখে। এই ছ'চিয়েল মিডিয়াত কোনো ব্যক্তি নেদেখায় তেওঁৰ আচল চৰিত্ৰ, নেদেখায় তেওঁৰ বেয়া চৰিত্ৰ। তেওঁলোকৰ এই সুন্দৰ চৰিত্ৰৰ পিছত নেদেখা তুমি অসৎ কৰ্মকাণ্ড। তেওঁলোকে দুটা ভাল কাম কৰি আগতে সেইটো কেপচাৰ কৰে মোবাইল ফোনত, কিন্তু কিমান অসৎ কাম কৰি তেখেতে এইটো কৰিছে সেইটো তুমি নাজানা। তুমি নাজানা এই ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকলে বিলাহী গাড়ীত উঠে, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত ভাল ভাল খাদ্য খায়। তেওঁলোকে আমাক বুজাব চেষ্টা কৰিছে তেওঁলোকতকৈ আৰু কোনেও সুখী নাই। আৰু এইবিলাকক ভাবি তুমি নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰা। তুমি মনে মনে ভাবি থাকা এওঁলোকৰ জীৱন কিমান সুন্দৰ আৰু মোৰ জীৱন ইমান বেয়া। বহু লোকে তেওঁলোকক চাই তেওঁলোকৰ নিচিনাই হ'ব চেষ্টা কৰে। দেউতাকৰ পকেটত 1 টকা নাই, আনহাতে ল'ৰাই বিলাহী বাহন লৈ ঘূৰি আছে, কাৰণ তেওঁলোকৰ চিন্তাধাৰাই এনেকুৱা। তেওঁলোকে ভাবে জীৱনত যদি দামী গাড়ী কিনিব নোৱাৰোঁ তেনেহ'লে এইটো জীৱনৰ কোনো মূল্য নাই। বাইক কিনিলে, নতুন কাপোৰ কিনিলে ময়ো এই হিৰোটোৰ নিচিনা হ'ব পাৰিম। যদি তুমিও এইবিলাক ভাবি থাকা তেনেহ'লে তোমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। মই তোমাক কোৱা নাই ছ'চিয়েল মিডিয়াৰ সকলোৱে ফেক, কিন্তু কিছুমান ভাল মানুহ আছে যিসকলে সঁচাকৈ ভাল কাম কৰি আছে। কিন্তু কিছুমান ফেক মানুহে সমাজত ভাল কাম কৰা মানুহক পিছফালে ঠেলি আছে, সমাজখন বেয়া কৰি আছে। তুমি যদি জীৱনত কিবা কৰিব বিচৰা তেনেহ'লে এই ফেক মানুহৰ পৰা দূৰত থাকিব লাগিব। তুমি সেইসকল লোকৰ লগত থাকা যাৰ লগত থাকিলে তুমি কিবা শিকিব পাৰিবা। যিসকলে পৰিশ্ৰম কৰি নিজকে গঢ়িছে তেওঁলোকৰ পিছত থাকা। মোবাইল ফোনক এটা মোবাইল ফোনৰ নিচিনাই ইউজ কৰা, তুমি জীৱনৰ এটা অংশ বুলি নাভাবিবা। আৰু এই ছ'চিয়েল মিডিয়াৰ পৰা যিমান দূৰত থকা যায় সিমানেই চেষ্টা কৰা। তোমাৰ ইণ্টাৰেষ্ট তোমাৰ কামৰ ওপৰত দিয়া উচিত, বেলেগে জীৱনত কি কৰি আছে তাৰ ওপৰত নহয়। ছ'চিয়েল মিডিয়া, ডোন্ট ইউজ ইট টু ইমপ্ৰেছ পিপল, ইউজ ইট ইম্পেক্ট। See you watching a next video. Bye bye.